হাই দোস্ত, আজি কৰণ বড়ো নিউজ ইউটিউব চেনেল। আজি আপোনালোকে চাব পাৰে আমি আজি মেঘালয়ৰ আমাৰ ভাইটিসকলে গা ধুই আছে আৰু এই পাহাৰৰ ওপৰত আমি আহি আছোঁ এতিয়া জাগি ৰোডলৈ। আপোনালোকে চাব এতিয়া চাওক, জাগাটো বহুত ভাল জাগা। আমি মেঘালয় গৈছিলোঁ, মেঘালয় যাই নাপালোঁ। এয়া কাৰ্বি আংলঙৰ ধুনীয়া এখনি চেগুন বাগানৰ তলিত আমি ৰখিছিলোঁ। আৰু এয়া আমি এতিয়া পাহাৰৰ ওপৰলৈ উঠিছোঁ। এতিয়া আপোনালোকে চাব চাওক, পাহাৰৰ ওপৰত ধুনীয়া চেগুনৰ বাগানৰ তলত পাথৰ বুটলিছে আমাৰ বাইদেউহঁত আৰু ভাইটি উঠিছে। আৰু আমি এতিয়া ইয়াৰ পথাৰত চাংঘৰ আছে ইয়াৰ, আৰু পথাৰৰ মাজে মাজে ধান খেতি কাৰ্বি আংলং। আৰু এয়া আমাৰ জাগিৰোড পেপাৰ মিল টাটা কোম্পানী বহি আছে। ইতিমধ্যে আপোনালোকে দেখিব পাইছে আমাৰ জাগিৰোড টাটা কোম্পানী, নতুন টাটা কোম্পানী বহাইছে আমাৰ জাগিৰোড হৈছেগৈ। আৰু আপোনালোকে চব দেখা পাব আমাৰ জাগিৰোডত টাটা কোম্পানী। আমি নিজৰ পৰা যাই পামহি আৰু ইতিমধ্যে আপোনালোকে চাই থাকিব পাৰে। 1 নম্বৰ গেট আহি পাইছোঁ জাগিৰোডৰ টাটা কোম্পানী। আৰু এয়া আমাৰ টাটাই বনাই দিয়া আমাৰ জাগিৰোড ৰোড আমি আহি পাইছোঁহি। আৰু ইতিমধ্যে আপোনালোকে দেখিবই পাব। আৰু আমি জাগিৰোড টাউন আহি পাইছোঁ। জাগিৰোড টাউনলৈ আমি আহি সোমাইছোঁহি। আৰু দেখিব পাব ইতিমধ্যে আমাৰ নিজৰ পাৰ জাগিৰোড টাউন আমি আহি সোমাইছোঁ। নিজৰ পাৰ এতিয়া সোমামহি আমি। আপোনালোকে চব দেখিব পাব এতিয়া নিজৰ পাৰ আমাৰ জাগিৰোড টাউন মাজেৰে এখনি ৰাস্তা যায়, সেইদিগিৰে আপোনালোকে যাব পাৰে। চাব আহি পালোহি ফাইনেলি জাগিৰোড নিজৰ পাৰ। এয়া আমাৰ জাগিৰোড নিজৰ পাৰ্ক ফাইনেলি আহি পালোঁ। আপোনালোকে চব চাব পাৰে ইতিমধ্যে ভিতৰত সোমাইছোঁহি। আৰু আপোনালোকে চাওক, এয়া নিজৰ পাৰ্ট আমাৰ পানী পৰি আছে নিজৰ পাৰলৈ। চাইন বৰ্ডখিনি পঢ়ি লৈ কিনে আপোনালোকে ভিতৰত যাব পাৰে। এয়া আপোনালোকে দেখিব পাব এই ডাঙৰখিনি, সেইখিনিত বেছি পানী পৰে আৰু এইখিনিত কমকৈ পৰে ওচৰত। আপোনালোকে বেয়া নাপাব, শ্ল' মোশ্যনত এইখিনি ভিডিঅ' কৰা হৈছে। আপোনালোকে চব লাহেকৈ চাব বুলিকৈ আমি শ্ল' মোশ্যনত ভিডিঅ' বনাই দিছোঁ। এইখিনি আপোনালোকে চাব যাতে। এতিয়া আমি ওপৰলৈ যাম, আপোনালোকে এতিয়া চাব পাব। এইখিনি তলৰখিনি দেখুৱাই লৈছোঁ আগে আমি। চাওক পানী পৰি আছে, পূৰা ঠাণ্ডা ঠাণ্ডা পানী। এইখিনিত আপোনালোকে চব গা ধুই যাব পাৰিব। ইয়াত পানী খাবও পাৰে, কিন্তু আমি খোৱা নাই। আপোনালোকে চাওক, এতিয়া এইখিনিৰ পৰা অলপ স্পীডত দিছোঁ ভিডিঅ', আপোনালোকে চাব। নৰ্মেলত এইখিনি আছে, শ্ল' মোশ্যন নাই। এয়া মন্দিৰ আছে আগত, আপোনালোকে চাব পাৰে। এতিয়া ওপৰৰ পৰা দেখুৱাইছোঁ এইখিনি ফিল্ডখিনিত সৰু পোৱালীবিলাকৰ খেলা ঘোঁৰা আছে। ওপৰত আছে ডলফিন আছে, ওপৰত আৰু ৰাজহাঁহ আছে। চব চৰাই সৰু পোৱালীসকলৰ কাৰণে নিজৰ পাৰ্ক আছে। জাগিৰোড পাহাৰৰ ওপৰত আছে। আৰু সেয়া আমাৰ বাইদেউ জ্বলিছে আৰু আমাৰ ভাইটি আছে। সেয়া মানুহজন শুই আছে আৰু পোৱালি খেলি থকা দেখা পাব ওপৰত এনেকুৱা। আৰু এই গাৰ্ডেনটো ভালেই। এয়া আমাৰ অনুজ তেওঁ উঠি আছে। আৰু এই ওপৰৰ পৰা দেখুৱাই দিছোঁ, আপোনালোকে চাওক। আৰু এয়া ফুল গছ লগাই দিছে, পূৰা সজাইছে। আৰু এফালৰ পৰা পানী এটা গুফা আছে, মানে গছৰ সুৰংগৰ মাজেৰে পৰা পানী ইফালৰ পৰা ওলাই আহিছে, পাহাৰৰ পৰা আহিছে। আৰু
এইফালে চাব মই সারা আকলৰ মুখে দেখুৱাই তানে দিছোঁ চব কৰি সুৰংগখিনি দিছে সিফালে চাব পাৰিব এয়া সুৰংগটো গছৰ এয়া আৰু ইফালে মানুহ ওলাই যাব পাৰে এয়াও আমি ওলাই গৈছোঁ ইতিমধ্যে আমাৰ দীপা বা ওলাই গৈছে আৰু ইয়াৰ পিছে এয়া অনুজ ছাইডত আছে এয়া তেওঁ দেখুৱাইছে বহুত ভাল বুলি ইফালে যাব ওলাইছে তলত যাব দিয়া নাই আমি আৰু এই আগফালে দৌৰি গৈছে এইটো বাঁহৰ দলঙৰে ওপৰেৰে আৰু ওপৰৰ পৰা এনেকুৱা দেখা পায় নিজৰা পাৰখিনি আপোনালোকক চব চাব আৰু এই বান্দৰটোৰ কাষত এই জলপৰি আছে আৰু এই হলু বান্দৰ আছে দুটা তাতে আমাৰ ভাইটিহঁতে খেলি আছে বাহঁতে আপোনালোকক দেখুৱাই দি আছোঁ মই এতিয়া নদীৰ তলৰ পৰা অলপ তলত যাওঁ ওচৰতে নিজৰাৰ আপোনালোকে চাব ইফালে আহিছোঁ অলপ চাইডফালে আহিছোঁ অলপ ভয় লাগে আহিব ওখ আছে না বহুত আহিব ভয় লাগে বহুত দিয়ে চাওক পানী কেনেকুৱা আহি আছে ভাল লাগে আহি জেগাখিনি আমাৰ জাগিৰোড নিজৰ পৰা আপোনালোকে চব আহিব এবাৰ সেইখিনি চাওক আৰু পানী চাওক আপোনালোকে এয়া বাঁহৰ দলং আছে এতিয়া মই বাঁহৰ দলং ফালে যাই দেখুৱাইছোঁ আপোনালোকে চব চাব এতিয়া ইফালে উঠি যাম মই এতিয়া উঠি আহিলোঁ বাৰু এতিয়া মই গৈ আছোঁ আপোনালোকক চবকে দেখুৱাই দিম ইফালেও যাব পাৰে মই এতিয়া ইদিগি যাম আপোনালোকে চব চাব এয়া চাংঘৰ আছে আমাৰ পাহাৰৰ ওপৰত এয়া বাঁহৰ দলং মই ইফালে দিয়ে যাম এতিয়া আপোনালোকে চব চাব গৈ আছোঁ মই এতিয়া পানী ওপৰৰ পৰা আহিছে এতিয়া বৰষুণ দিন কাৰণে পানী বেছি হৈছে এনে বৰষুণ নপৰা দিনত পানী কমে আমাৰ ইয়াত বাঘো দেখা পাব ইয়াত ৰখাই থৈ দিয়া দেখা পাব আৰু এতিয়া ওপৰতে আমাৰ মানস ভাইটি খেলি আছে আৰু দীপা বা খেলি আছে লগতে এই অনুজ ভাইটি খেলি আছে ওপৰত উঠি কেনে আৰু জুলনা খেলি আছে চাওক আৰু এই জুলনা খেলি কেনে মই এতিয়া তলৰ পৰা দেখুৱাই দিছোঁ নিজৰটো কেনেকুৱা দেখুৱাব পায় আপোনালোকে ভালমতে চাব আমাৰ জাগিৰোড নিজৰ পৰা আৰু কৰণ বড়ো চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব বেলেগ